ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বানৰ বিভীষিকা, বৰ্ণাঢ্যৰ মাজত হাহাকাৰ। হয়, মই বৰ্তমান উপস্থিত আছোঁ কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত তাপাবৰী চৰ অঞ্চলত। আৰু এইটো এটা বৃহত্তৰ চৰ অঞ্চল, আৰু এইটো চৰ অঞ্চলত সম্পূৰ্ণৰূপে বানপানীৰে বুৰ গৈছে। বানপানীৰ হাজাৰ হাজাৰ কৃষি হেক্টৰ ভূমি বানপানীত বুৰ গৈছে, আৰু বহুতো খেতিপথাৰ নষ্ট হৈছে। আৰু সমান্তৰালভাৱে গৰাখহনীয়াৰ কবলতো পৰিবলগীয়া হৈছে। ইতিমধ্যে দুখনকৈ গাঁও গৰাখহনীয়াৰ কবলত পৰিছে, আৰু দুখনকৈ গাঁও ইতিমধ্যে উঠিও গৈছে, আৰু এটা গাঁও ধৰিব পৰা অৱস্থা হৈছে। আৰু এই বানপানীৰ বাবে বানাক্ৰান্ত ৰাইজে যথেষ্ট হাহাকাৰত ভুগিবলগীয়া হৈছে। মানুহৰ লগতে জীৱ জন্তুও খাদ্য সংকটত ভুগিবলগীয়া হৈছে। যিবোৰ জীৱ জন্তুৰ মানুহে ওখ ঠাইলৈ ল'বলৈ দাপলি মেলিছে, আৰু সমান্তৰালভাৱে মানুহৰো খাদ্য সংকটত ভুগিবলগীয়া হৈছে। আৰু মই সমগ্ৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিম। আৰু এতিয়া মই ইয়াৰে স্থানীয় ৰাইজৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম।